হেল্ল' এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইজ আমাৰ দুখৰ মাজতো হাঁহি বিৰিঙালে এটা ভাল খবৰে যাৰ বাবে আমি এতিয়া যাবলৈ ওলাইছোঁ মই এইফালে ৰেডি হৈ গ'লোঁ চবু ৰেডি হৈ গ'ল এয়া দেখিছেনে আহি পালোঁ আমি এতিয়া শ্ব'ৰুমত আছোঁ আচলতে আমাৰ আজি গাড়ীখন আহিবলগীয়া আছে নতুন গাড়ী এখন লৈছোঁ সেইবাবে তাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰা নাই যদি পটাপট লাইক কৰি দিয়ক আৰু এতিয়া আমি আহি পাইছোঁ ৰখিব লাগিব কাৰণ অলপ সময় বুলি ক'লে তাৰপিছত আহি পালে গাড়ীখন চাইছেনে এবাৰ সকলোফালে চাই লৈছে মানুহজনে ক'ত কেনেকৈ কি চিষ্টেম আছে সেইবিলাক চাই ল'লগৈ তাৰপিছত আমাৰ কেক কাটিং হ'ল কেক কাটিং সিফালৰ পৰাই আমাক চেলিব্ৰেশ্যন আমি কৰিলোঁ সকলোৱে কেক কাটিং তাৰপিছত আমাৰ উইচ কৰিলে বেষ্ট উইচ তাৰপিছত এতিয়া মানুহজনে এবাৰ গাড়ীখনত চলাই চাম বুলি ক'লে তাৰপিছত এয়া দেখিছেনে চাবি লৈ মানুহজনে গৈছেগৈ একচুৱেলি এইটো আমাৰ বহুত দিনৰ পৰা আমাৰ ড্ৰিম হয় সকলোৰে এটা সপোন থাকে যে আমাৰ সুন্দৰকৈ এটা সৰু গাড়ী এখন লাগে মানে ইমান দামী গাড়ী নহয় কম দামী গাড়ী হয় মুঠতে আমাৰ মাথাৰ পৰা এতিয়া ঠাণ্ডা সময়ত ক'ৰবাত যাম বুলি ক'লে কিমান অসুবিধা হ'ব লগা হয় সেইবাবে আমি গাড়ীখন ল'লোঁ বিশেষ একো নাই মানুহজনে কিন্তু আমাৰ ঘৰৰ গাড়ীখন মাক অনা নিয়া কৰিয়ে শিকি ল'ল দেই চলাবলৈ তাৰপিছত আমি গুচি আহিলোঁ মন্দিৰলৈ যিহেতু মই পূজা নকৰিব নোৱাৰোঁ সেইকাৰণে তাৰপৰা পণ্ডিতজী হতুৱাই আমি যিহেতু সংকল্প কৰালোঁ পূজা কৰি লৈ পেলাই বেটাই সূতা বান্ধি লৈছে তাৰপিছত আমি এতিয়া মন্দিৰৰ পৰা পূজা কৰি বাৰে শহুৰ দেউতাৰ ঘৰলৈ যাম কাৰণ ঘৰত কাকো কোৱা নাছিলোঁ অকল দেওৰে গম পায় তাৰপিছত এই আহি পালোঁ চাইছেনে শহুৰ দেউতাই এইফালে বেটাক ফটো লৈছে গাড়ীখনৰ সৈতে আৰু আমাৰ সৰু বেটাই এইফালে শুই গৈছে মানে সকলো শুইয়ে গৈছিলে আমি আহি সকলো উঠা সৰু ঘৰত এটা কেক কাটিং কৰিলোঁ তাৰপিছত এইফালে মাৰ কাৰণে এটা কেক লৈ আহিছোঁ এগলেছ কেক হয় মা যিহেতু নেখাই দিম সেইকাৰণে তাৰপিছত এই বেটাৰ মা কাটিলে কিন্তু বেটাৰ আকৌ সেইবিলাক পেট ভৰাই খাই আহিছে যে তাত কাটিলোঁ সেয়া কেকটো খালে তাৰপিছত এই মাৰ কেক নাখায় মায়ে মোক খুৱাইছে আৰু মই মাক কেক খুৱাই এনেকৈ আমি চেলিব্ৰেট কৰিলোঁ মোৰ মিনি ব্লগটো চাই কেনে পালে নিশ্চয় জানিম আজিলৈ আহোঁ বাই বাই এভৰিৱান।